সকলোকে নমস্কাৰ জনাই মোৰ আন এটি ডেইলি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই ডেইলি ব্লগ ক'লেও মোৰ ভুল হ'ব কিজানি, কাৰণ সদায় ভিডিঅ' দিব পৰা নাই। ভিডিঅ' কৰিলে এডিট কৰিবলৈ পাহৰি যাওঁগৈ, এডিট কৰিলে এডিবলৈ পাহৰি যাওঁগৈ, এনেকৈ এমাহ দুমাহ দিয়াই নহয় ভিডিঅ'। আৰু আজি কৈছোঁ ডেইলি ব্লগ। আৰু আমি আহিলোঁ কালাইনত আহি পেলাই প্ৰথমতে চাইছোঁ ধুনুকলজাৰ কাৰণে কুৰ্তা ছেট খাই পেলাই চাইছোঁ চাৰ্ট পেণ্ট এনেকৈ চাই আছোঁ ধুনুকলজাৰ কাৰণে এযোৰকৈ কোনযোৰে ভাল লাগিব। ধুনুকলজাৰ আৰু মানে কাপোৰখিনি ভাল অহা নাই, আৰু এতিয়া ঠাণ্ডা দিন সেইটো কাৰণে হাত দীঘল কাপোৰ ল'ব খুজিছোঁ আৰু চাইছোঁ। আৰু ধুনুকলজাই মানে পাপায়েকক মানে গালত চিকুট দিছে, চুলি টানিছে, গালত থপৰিয়াইছে, মানে এনেকৈ পাপায়েকক মানে শান্তি দিয়া নাই বহি পেলাই, তাক নামিবলৈ লাগে তলত। তাৰপাছত মই পাপায়েকক ফুলৰ পৰা লৈ গৈ এইখিনি দেখুৱালোঁ, মানে সেইজনী কৈছোঁ মইনা কৈছোঁ। আৰু সি চুলি টানিছে, কাপোৰ টানিছে, ভাবিছে যেনে নেমাতে কেলে তাৰ লগত, এনেকৈ ভাবি আছে চাগে। সি সৰু মানুহ বুজি নাপায়, ইমান ধুনীয়াকৈ মানে সজাই থৈছে ন, কাপোৰ চাপোৰ পিন্ধাই, লিপষ্টিক দি থৈছে, লিপষ্টিক লগাই থৈছে মানে। আৰু এই ধুনুকলজাৰ মানে বাহিৰলৈ আহিলে তাৰ মুখত ফূৰ্তি দেখি বুজি পাইছে নাই, তাৰ মুখত কিমান ফূৰ্তি। ঘৰত থাকিলে ইমান ভাল নাপায়, বাহিৰত আহিলে ভাল পায়। তাৰপাছত আমি মিঠাই দোকানত সোমাই পেলাই ইয়াত মিঠাই লৈছোঁ, অকণমান ঘৰৰ কাৰণে মিঠাই লৈ লৈছোঁ, আৰু এতিয়া যাবলৈ ওলাইছোঁ। আৰু মোৰ ভিডিঅ'টো ইয়াতে সামৰণি